সকলো ভিউৱাৰ্ছলে কৃষ্ণ জন্মাষ্টমীৰ শুভকামনা জনাই মই আজি ব্লগ হিচাপে মোৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। এদিন হয়তো পলম হ'ব দেই, আৰু কোনো প্ৰিভিউৰ মানে অৱতাৰণা নকৰাকৈ প্ৰথমেই মোৰ গোসাঁই থাপনাখনৰ ওচৰৰ পৰাই আৰম্ভ কৰিছোঁ। আজি যিহেতু কৃষ্ণ জন্মাষ্টমী, তাৰ কাৰণে সকলোৱে কিবা নহয় কিবা প্ৰকাৰে আমাৰ সমাজত যেনেকৈ পাৰি আমি সকলোৱে উৎসৱ পালন কৰিবলৈ চেষ্টা কৰিছোঁ, নহয়নে? আৰু আমাৰ গাঁৱৰ নামঘৰবিলাকত আজি ধুনীয়াকৈ নাম প্ৰসংগও হ'ব। ময়ো মোৰ ঘৰৰ থাপনাখনত সদায়েই পুৱা গধূলি ধূপ চাকি যিহেতু দিওঁৱেই, ভাবিলোঁ আজি অকণমান আমাৰ অসমীয়া পদ্ধতিৰে পৰম্পৰাৰে মাহ প্ৰসাদৰে আয়োজন কৰোঁ, তেখেতলৈ আগবঢ়াওঁ বুলি। মোৰ এই ভিডিঅ'টো আপোনালোকৰ সন্মুখলৈ আগবঢ়োৱাৰ দুটা উদ্দেশ্য আছিলে। আচলতে মই মোৰ ঘৰত কেনেকৈ পাতিছোঁ সেইটো দেখুৱাব বিচৰা নাই আপোনালোকক। এইকাৰণে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, কাৰণ আজি অলপ দিনৰ পৰা গোটেই পৃথিৱীতে বুলি ক'ব লাগিব, বিশেষকৈ আমাৰ মানে অসমকে ধৰি ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাবোৰ হৈ আছে, আৰু মনবিলাক সকলোৰে বেয়া। সদায়েই ছ'চিয়েল যিমান প্লেটফৰ্ম আমি ইউজ কৰোঁ সকলোবিলাকতে সেই একেই নিউজ। মনবিলাক সকলোৰে গধুৰ, কি হ'ব কি নহ'ব কেনেকুৱা কি সেইবিলাকেই চলি আছে, নহয়নে? যিহেতু কিবা অধৰ্মৰ যেতিয়া বহুত বেছি অধৰ্ম হয়, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ হয় বুলি আমি নিশ্চয় সৰুৰে পৰাই সেইবোৰ পঢ়িছোঁ, শুনিছোঁ, নহয়নে? এনেকুৱা ভাৱ হৈছে আজি অলপ দিনৰ পৰা যেন ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ হোৱা হ'লে তেখেতে সেই সুদৰ্শন চক্ৰ আকৌ যেন ধৰিবলৈ হ'ল, এনেকুৱা লগা হৈছে। আৰু মই ভাবিলোঁ আজি যিহেতু কৃষ্ণ জন্মাষ্টমী, ইয়াতকৈ আৰু মানে ভাল দিন নহ'ব। মই আপোনালোকৰ সৈতে মোৰ মনৰ ভাৱবিলাকো প্ৰকাশ কৰিবলৈ সুবিধা এটা পাইছোঁ। আৰু প্ৰথমে সেইকাৰণে গোসাঁই থাপনাত চাকিগছ জ্বলাই ল'লোঁ, আৰু এতিয়া মোৰ ঘৰৰ চৌপাশত চাকি এগছ দি লওঁ বুলি এয়া মই চাকি জ্বলাই লৈছোঁ। প্ৰতিটো উৎসৱ পাৰ্বণত আমি আমাৰ অসমীয়া পদ্ধতি বুলি এইকাৰণে কৈছোঁ, যিহেতু মই এগৰাকী অসমীয়া জীয়ৰী, সেইকাৰণে মই মোৰ নিজৰ পৰম্পৰা ৰীতি নীতিৰ মতে যিকোনো এটা মাংগলিক কাৰ্যই হওক বা উৎসৱ পালন কৰোঁ, নহয়নে? সেইকাৰণেই কৈছোঁ বাৰু। প্ৰত্যেকটো উৎসৱ পাৰ্বণতে এনেকৈ চাকি বন্তি জ্বলাওঁ আমি, ঘৰৰ ভিতৰে বাহিৰে পোহৰাই ৰাখোঁ, আৰু আজিও সেয়া কৰিবলৈ এয়া ল'লোঁ। তুলসী গছজোপাৰ ওচৰতো এগছ চাকি দি সেৱা এটা আগবঢ়ালোঁ। লগতে সকলোৱে কয় ঘৰৰ মুখ্য দ্বাৰেদি সকলোবিলাক শুভ শক্তিৰ লগতে অশুভ শক্তিৰ আগমন হয়। মই ভাবিলোঁ ঘৰৰ দুৱাৰ মুখতো, গেটৰ সন্মুখতো দুগছি চাকি জ্বলাই শুভ শক্তিক আদৰাৰ লগতে অশুভ শক্তিৰো যাতে নাশ হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এনেকৈ মই প্ৰথম আৰম্ভ কৰিছোঁ দেই। আৰু এটা বিশেষ উদ্দেশ্য আছে আপোনালোকৰ সন্মুখলৈ এই ভিডিঅ'টো লৈ অহাৰ, সেয়াও মই জনাম। মই ইয়াতে কোনো এক্সট্ৰাকৈ বিশেষ মানে পৰম্পৰা বুলি মই দেখুৱাব খোজা নাই। মই তেনেই সাধাৰণ এগৰাকী বোৱাৰী। মই শিকিহে আছোঁ, মোৰ মাহঁতৰ পৰা শিকিছোঁ, মোৰ ওচৰ পাজৰৰ মোৰ খুৰীদেউ বৰমাহঁতৰ পৰা শিকিছোঁ, গতিকে শিকিহে আছোঁ। আৰু এই শিকাৰ অন্তৰালত আৰু এটা কথা সোমাই আছে যে আমি সাধাৰণতে কি হয়, আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সৰুৰ পৰাই ধাৰ্মিকভাৱে সিহঁতক অকণমান মানে আপব্ৰিংগিং, মানে সিহঁতৰ যিটো সৰুৰ পৰা সিহঁতে ডাঙৰ দীঘল হোৱা সময়খিনিতে সিহঁতক কিছুমান আমাৰ ৰীতি নীতিৰ বিষয়ে দেখুৱাব লাগে। আৰু এনেকুৱা নহয়, যিখিনি আমি ঘৰত আচলতে কৰিব পাৰিলে সিহঁতে হাড়ে হিমজুৱে সেইখিনি আহৰণ কৰে। গাঁৱৰ আমাৰ এতিয়া যিমান ল'ৰা ছোৱালী আছে তেখেতসকলৰ কাৰণে সেইখিনি সৰুৰে পৰা একেবাৰে মন মগজুত সোমাই যায়। কিন্তু
যিখিনি কৰ্মসূত্ৰে টাউনত আছেহি বা বাহিৰত ক'ৰবাত থাকিবলগীয়া হৈছে, নিজৰ কৃষ্টি সংস্কৃতিৰ পৰা ৰীতি নীতিলৈকে ল'ৰা ছোৱালীক দেখুৱাবৰ কাৰণে অকণমানকৈ হ'লেও ঘৰত আয়োজন কৰাটো উচিত। এইকাৰণেই কৈছোঁ, কাৰণ যেতিয়ালৈকে আমি আমাৰ মৰ্যাদাটো বুজি নাপাওঁ, সমাজখন সুশৃংখলকৈ ৰাখিব পৰাকৈ আমি কি কি কৰা উচিত, কৰিব নালাগে, সেইখিনি ক'ৰ পৰা আহে? আমাৰ সৰুৰে পৰা আমাৰ যিখিনি ঘৰুৱা পৰিৱেশ, সেইখিনিৰ পৰাই বীজটো ৰোপণ হয় আচলতে। আমি মনত আছে, মোৰ দেউতাৰ ঘৰ গোবিন্দপুৰত, এনেকুৱা সুন্দৰ এটা পৰিৱেশ আছিল তাত, মানে সদায় মানে সন্ধিয়া সময়ত গাঁৱৰ গোটেই সৰু ল'ৰা ছোৱালীৰ পৰা এটা বয়সৰ নিৰ্দিষ্ট বয়সলৈকে সকলো ডেকা গাভৰু মানে নামঘৰটোৰ দবা কোবোৱাৰ সময়ত নামঘৰীয়াই ৰৈ লৈ তাতে প্ৰাৰ্থনা কৰে। সকলো একগোট হয়, যাৰ যেনেকৈ সুবিধা হয়। সেই প্ৰথাটো ইমান ভাল লাগিছিল। আৰু কি হয়, সমাজখন সুশৃংখল ৰূপে চলাই নিয়াত বহুত সুবিধা হয়। বাৰু এইখিনিতে কৈ লৈছোঁ, মই আজি ভোগ অকণমানো বনাইছোঁ। মোৰ সাধ্য অনুসৰি মই ভোগ অকণমানো মাহ প্ৰসাদৰ লগতে অৰ্পণ কৰিম বুলি। আৰু কাজু কিচমিচ এনেকৈ আৰু জহা চাউল তিয়াই লৈছিলোঁ। আৰু ইয়াতে আপোনালোকক এটা কথা কওঁ, খুব মানে কম সময়ত বনাবৰ কাৰণে মই কি কৰিছোঁ জানেনে? ইয়াতে মিক্সিত জহা চাউলখিনি তিয়াই থৈছিলোঁ 2 ঘণ্টামান, তাৰপিছত মিক্সিত এনেকৈ ক্ৰাছ কৰি লৈছোঁ। পাল্ছ মুডত দি ৰখাই ৰখাই যে চলাই মিক্সিটো, তেনেকৈ ক্ৰাছ কৰি লৈছোঁ। চাওক, একেবাৰে মানে পিচি পেলোৱা নাই, তেতিয়া আকৌ পায়স নহয় কিবাহে হ'বগৈ। এনেকৈ পাল্ছ মুডত দি ল'লে চাউলটো সিজোতে গাখীৰত খুব সহজে সিজি যায়। সদায় মই বনাওঁৱেই, প্ৰায়ে ভিডিঅ' কিছুমান আছেই দেই পায়সৰ, কিন্তু মই গোটেই ডিটেইলছত আপোনালোকক আৰু এক্সট্ৰাকৈ কৈ নাথাকোঁ। কিন্তু মোৰ উদ্দেশ্যটো কোৱাৰ কথাটো হ'ল কি, আজি কিবা এটা সমাজত ঘটনা এটা হ'লে আমি ল'ৰা ছোৱালীক দুখ দিওঁ, আজিকালি জেনেৰেশ্যন, এতিয়াৰ জেনেৰেশ্যন বুলি কওঁ। কিন্তু আমি সাধাৰণতে কি হয়, আমি ডাঙৰবিলাকো ক'ৰবাত নহয় ক'ৰবাত ভুল অকণমান কৰোঁ, কাৰণ আমি জাষ্টিফাই কৰিবলৈ যাওঁ। আমি যুক্তিৰে কথাবিলাক, আজিকালি বিজ্ঞানৰ যুগ বুলি কিছুমান বস্তু আমি সিহঁতৰ সন্মুখতে মানে সেৱ প্ৰতিপন্ন কৰিবলৈ যাওঁ। সেই ধৰক পূজা পাতল কৰাটো বা কিবা কিবি ক্ষেত্ৰত কুসংস্কাৰৰ কথাটো অহাৰ লগে লগে আজিকালি সকলোবিলাক কুসংস্কাৰ নহয়। কুসংস্কাৰটো এটা বেলেগ বস্তু, আৰু আমাৰ ধৰ্মীয় ৰীতি নীতিবিলাক ধৰি ৰখাটো এটা বেলেগ বস্তু হৈ যায়, নহয়নে? মই বিশ্বাস কৰোঁ, ঘৰখনত ল'ৰা ছোৱালীক শিকাবলৈ হ'লে আমি নিজে ইনভলভমেণ্ট দেখুৱাবই লাগিব। আৰু সিহঁতে তেতিয়াহে বুজি পাব সিহঁতৰ মানে কি মানা, সমাজত সুশৃংখলকৈ থাকিবলৈ, মানুহ হিচাপে ভালকৈ জীয়াই ৰাখি থাকিবলৈ, সেইবিলাক কথা সিহঁতে তেতিয়াহে গম পাব, নহয়নে? যেনেকৈ আমি গম পাইছিলোঁ মাহঁতক দেখি বা আমাৰ ককা আইতাহঁতক দেখি। আৰু এইখিনিতে কওঁ, প্ৰসাদৰ অকণমান যে আয়োজন কৰিছোঁ, এই প্ৰসাদকণ পিছে অসমীয়াৰ এই প্ৰসাদকণ আকৌ আন ক'তোৱে পোৱা নাযায় দেই। মাহ প্ৰসাদৰ ভাগটোলৈ বাৰু কাৰ বহুত হেঁপাহ থাকে বাৰু। আমাৰ হ'লে বহুত হেঁপাহ হয়, প্ৰসাদৰ মানে ভাগ এটা লোৱাৰ সৰুৰ পৰাই সেই হেঁপাহটো আছে। প্ৰসাদকেইটা ইমান আপোন হৈ পৰে, আইতাহঁতে যেতিয়া নামঘৰৰ পৰা আহে টোপোলাটোলৈহে চকু পৰে। আজিকালি সেই পৰিৱেশটো যিহেতু নাই, কিন্তু ঘৰত অকণমান আমি যদিহে সাধ্য হয় আমি চেষ্টা কৰি অকণমান কৰিব পাৰোঁ। ইয়াতে এক্সট্ৰা কোনো সংস্কাৰৰ কথা নাই। আমাৰ যিটো ট্ৰেডিশ্যন, মানে মাহ প্ৰসাদ, আমি সেইকণ দিয়াতনো কি আপত্তি আছে বাৰু, হয়নে নহয় বাৰু? মই আজি তাকেই কৰিলোঁ। মোৰ ল'ৰাই কিন্তু বহুত এইবিলাক ভাল পায়। সি মন্দিৰ হওক বা নামঘৰ হওক, ঘৰতে যদি এনেকুৱা মাংগলিক কিছুমান কাম কৰোঁ, সি মানে বহুত ভাল পায়। তাৰ কুৱেশ্যন কিছুমান থাকে, সেইবিলাকৰো আমি কেতিয়াবা উত্তৰ দিবলগীয়া হয়, আৰু দৰকাৰী হয়। এইকাৰণে কুৱেশ্যন ল'ৰাটোৱে কৰিব লাগে, কাৰণ তাৰ মনত সেই প্ৰশ্নটো অহাটো বহুত ভাল কথা। বাৰু প্ৰসাদ খাবৰ হ'লেই যেতিয়া, আজিলৈ আহোঁ দেই, বহুত ধন্যবাদ।